हाय दोस्तों, मोनस आसाम ब्लॉग्स टेक्निकल भिडिओ स्वागत है। फाइनली मैं आपलोगोक कथा এটা কাৰণেহে কৈছোঁ মানে আমাৰ অসমত বানপানী পৰিস্থিতি আপোনালোকে জানে কেনেকৈ পৰিস্থিতি হ'ব কি সমস্যা আহি পৰে। মই ইউটিউবত ভিডিঅ' দিব পৰা নাই বা মানে আমোক কৰিব পৰা নাই, কি কৰিবি। অলৰেডি কাৰেণ্টটো দিয়া নাছিল, এতিয়া জাষ্ট কাৰেণ্টটো বেছি টাইম হোৱা নাই, 2 দিন হৈছে, অলৰেডি 2 দিন হৈছে কাৰেণ্টটো দিয়া। মই তাক আজি ভিডিঅ'টো বনাই দিছোঁ। কেনেকৈ বানপানী আহিলে ধ্বংস কৰি দিয়ে, মানে কি ধ্বংস, খেতি বাতিয়ে নহওক বা খেতি বাতি তাৰপৰা এনেকৈ তাৰমানে বিভিন্ন ধৰণৰ সমস্যা আহি পৰে। এই কিছুমান দ জেগাততো আমাৰ এইটো দ জেগা হয়, কি কৰিবি। মানে গৰুবিলাক থাকে, ছাগলীবিলাক থাকে বা কিবা জীৱ জন্তু পোহনীয়া কিবা জীৱ জন্তু থাকে, সেইবিলাক পৰিস্থিতি চাই পেলাই চাওকচোন কেনেকুৱা পৰিস্থিতি আহি পৰে এই বানপানী পৰিস্থিতি। এই বানপানী বৰ লেতেৰাকৈ যায়, বহুত লেতেৰাকৈ যায়, মানে কেনেকৈ মানে থাকিলেও মন নোযোৱা নিছে, কি হ'লেও অপেক্ষা কৰি থাকোঁ। অলৰেডি কি কৈছে চাওকচোন, কি কৈছে বানপানী, চাওকচোন মাটি বুলি চিনবান এটা নাই, পানী ইমানে পানী, মানে কি কবি আৰু, কি কবি মানে গোটেই বোৱাই পেলাই, মানে যিমানটো মাটি ওলাই সেইটোকো বোৱাই পেলাই, তাৰমানে ইমানে পৰিস্থিতি বেয়া কৰি পেলাই পানী বামত, কি কবি। চাওকচোন কি কৰিছে মানে বানপানী, কি চব ডুবাই শেষ চব চাওকচোন, যেতিয়া শেষ কৰিলে চব ডুবাই শেষ কৰিছে। দেখিলে নে ভিডিঅ'টো, মানে বানপানী চব শেষ কৰি নিয়ে, মানে চব শেষ কৰি নিয়ে, মানে চব আৰু ধৰি লৈছোঁ মই আছোঁ বা আমুক চবৰ ঘৰ মানুহ আছে বা বানপানী বস্তু মানে চবৰে অসুবিধাটো হয়ে, মাছ চাৰ্জ দিয়া অসুবিধা হয়, মায়ে যেতিয়া মানে কাৰেণ্টটো নাহে বা কিবা নাহে, এই মানে কি কৰিবি আৰু পানী পৰিছে, তাৰমানে বহুত প্ৰব্লেমটো আহি পৰে আৰু সেইটোতো মই নক'লে আপোনালোকে জানে নিশ্চয় পৰি পাইছে। আৰু কি কৰিম আৰু, আমাৰ এইটো জেগাটো এনেকৈ বছৰি হৈ থাকে, বছৰি কি কৰিবি মানে ভাবিতো নাপাওঁ। আপোনালোকে কমেণ্ট কৰি জনাবিচোন কি হয়। যদি এই চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব আৰু বেল আইকন দবাওক, কাৰণ মই এই চেনেলটো ভিডিঅ'বিলাক ভাল ভিডিঅ'বিলাক দি থাকোঁ আপোনালোকে প্ৰথম নটিফিকেশ্যনটো পাবৰ কাৰণে। অ'কে, ফাইনেলি অ'কে বাই।